নমস্কাৰ সকলোকে মোৰ অন্যতা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আজি মই বনাব লৈছোঁ কচু শাক। সকলোৱে কচু শাক খাই বহুত বেছি ভাল পায় ন, আৰু আমি দুটাই বহুত বেছি ভাল পাওঁ। আৰু এয়া ধুনীয়াকৈ মই ধুই ল'লোঁ কচু শাকখিনি, আৰু মই বনোৱা ধৰণে আপোনালোকে আগতে বনাই খাইছে নি কমেণ্ট এটা কৰি জনাবচোন দেই। আৰু দেখিলেই নহয় মই কি বস্তু দিছোঁ ইয়াত। আৰু এটা বস্তু মই মানে আদা নহৰুটো দিবলৈ পাহৰি গ'লোঁ দেই আজি। যেতিয়া মই একদম তৰকাৰীখিনি ৰেডি হ'ল তাৰ পাছতহে মনত পৰিছে যে মই আদা নহৰু নিদিলোঁ। আৰু দেখিছে নহয় মই ঢাকনখন মাৰি দিলোঁ, আৰু এতিয়া মই ধুনীয়াকৈ গেছটো ল' ফ্লেম কৰি ধুনীয়াকৈ বহাই দিম। আৰু যিহেতু মই ভিডিঅ'টো ৰাতিপুৱা ষ্টাৰ্ট কৰিছোঁ, একো এটা খোৱাও হোৱা নাই, ভাবিলোঁ কি মই হৰলিক্স অকণমান খাই লওঁ আৰু মানুহজনৰ কাৰণে চাহ পাতি দিওঁ। আৰু মই এতিয়া মাছকেইটা ৰেডি কৰি লৈছোঁ, যিহেতু মই শুকান মাছ দিম কৈছোঁ আপোনালোকক। আৰু আপোনালোকে কি মাছ দি খাই কমেণ্ট এটা কৰি জনাব দেই। মই শুকান মিছা মাছটো দি কচু শাক বনাওঁ, মানে মিছা মাছটো দিলে খাবলৈ বেছি ভাল লাগে অকণমান। আৰু এতিয়া মাছকেইটা দিয়াৰ পাছত অকণমান ধুনীয়াকৈ লৰাই দিলোঁ, আৰু এতিয়া মই আকৌ সিজিবৰ কাৰণে ঢাকনখন মাৰি দিম। আৰু এইফালে দেখিছেনে মায়ে নাৰিকলৰ পিঠা ধুনীয়াকৈ বনাই মেলি দি পঠাইছিলে, আৰু এতিয়া চাহৰ লগত খাওঁ। আৰু এয়া মোৰ হৰলিক্স, আৰু তেখেতৰ কাৰণে গাখীৰ চাহ লৈছোঁ। চাহ খাই থকা অৱস্থাতে আকৌ এইফালে চব্জিত পানী দিব হ'লেই নহয়, আৰু মই এইফালে জল্দি আহি পানীখিনি দি দিলোঁ। আৰু আপোনালোকৰ আশীৰ্বাদত মোৰ মেইন একাউণ্টটো আহিলে, আৰু অতি সোনকালে তাত গৈ আপোনালোকে ভিডিঅ'সমূহ চাব পাৰিব। আৰু আগতে যেনেকৈ মোৰ ৰেচিপি ব্লগবোৰত আপোনালোকে মৰম দিছিলে, ঠিক তেনেদৰে আকৌ মৰম দিব দেই। আৰু এইফালে মোৰ চব্জি ৰেডি হৈ গ'ল, আৰু এতিয়া মই মানুহজনক ভাতটো বাঢ়ি দিওঁ। তেখেতে খাই মেলি টেষ্ট কৰি কৈছে যে বহুত বেছি ধুনীয়া হৈছে। আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ ফ'ল' এটা কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। বাই বাই।